অকল আজি আমি আলোচনা কৰিম কেনেকৈ এণ্ড্ৰইড মোবাইলৰ পৰা ইউটিউব ভিডিঅ' এডিটিং কৰা হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্টত প্লে ষ্ট'ৰৰ পৰা পাৱাৰ ডাইৰেক্টৰ বুলি চাৰ্চ কৰি ল'ব। পাৱাৰ ডাইৰেক্টৰ এপছটো ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল আছে। তো অপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত নিউ প্ৰজেক্টত ক্লিক কৰি কিনি ইয়াত ভিডিঅ'ৰ নামটো দি দিব। যি ভিডিঅ' বনাব বিচাৰে এইটো ভিডিঅ'ৰ কাৰেক্ট নামটো লিখি কিনি দি দিব। তাৰপিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত ইয়াত বহুত অপশ্যনছ ওলাই যাব। ইয়াত যদিহে কিবা টাইটেল দিব বিচাৰে এতিয়া টাইটেল দিব পাৰি। টাইটেল ইমেজো লগাব পাৰি, ষ্টিকাৰ দিব পাৰি, যেনেকৈ লাইকৰ বা ইউটিউব ছাবস্ক্ৰাইবৰ ষ্টিকাৰ লগাব পাৰি। এনেকৈ ইয়াৰ পৰা মই এতিয়া ছিলেক্ট কৰি লৈছোঁ। ছিলেক্ট কৰি লৈ কিনি প্লে' কৰিছোঁ। প্লে' কৰাৰ পাছত ইয়াত যেনেকৈ আহিছে ইয়াত আমি নেমটো লগাই দিম। যে মই ইয়াত লিখিছোঁ ইউটিউব। এনেকৈ ইউটিউব লগাৰ পাছত লিখাৰ পাছত ইয়াত ডিজাইন দিব পাৰি। ইয়াত যি যি ডিজাইন দিছে এইকেইটা ডিজাইন দিব পাৰি। যেনিবা মই এইটো অলপ শ্বেডো লগাই দিছোঁ। এনেকৈ ভিডিঅ' লগাব পাৰি। ভিডিঅ'কেইটা আগতে ষ্ট'ৰ কৰি ৰাখি কিনি লাহে লাহে এডিটিং কৰি যাব লাগে। অলৰেডি ভিডিঅ' স্ক্ৰীনশ্বুট কৰা আছে বা ভিডিঅ' বনোৱা আছে তেতিয়া কেনেকৈ এইটো এডিট কৰিব লাগে ইয়াত যাব। মিউজিক আৰু ভিডিঅ'ৰ চিম্বলত গৈ কিনি যিটো ভিডিঅ' কেপচাৰ কৰি ৰাখিছে এইটো ভিডিঅ'ত আহি কিনি ইয়াত ক্লিক কৰি দিব। মই ভিডিঅ' এটা এতিয়া বনাইছোঁ এইটো T1। তাৰপিছত আকৌ যিটো লগো বিচাৰে ইউটিউবৰ লগো দিব বিচাৰে তেতিয়া লগটো দি দিব। মই ইউটিউবৰ লগটো দি দিছোঁ। তাৰপিছত চিৰিয়েলকৈ যিটো ভিডিঅ' ইয়াত কেপচাৰ কৰি ৰাখিছে এইটো ভিডিঅ' কেপচাৰ কৰি ৰখা ভিডিঅ'কেইটা ইয়াত চিৰিয়েলকৈ লগাই দিব। 3, 4, 5 এনেকৈ চিধা চিধিকৈ লগাই দিব। এনেকৈ লগাই দিয়াৰ পাছত ভিডিঅ'টো ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হৈ যোৱাৰ পাছত আমাৰ চাবৰ কাৰণে এইটো এনেকৈ চিধা চিধিকৈ ওলাইছে। এইটো যদিহে এইটো অলপ ব্লাৰ বা কিবা এটা কৰিব বিচাৰে তেনেহ'লে এইটো ইয়াৰ পৰা ক্লিক কৰি কিনি লগাই দিব। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি কিনি এইটো ক্লিক কৰি দিয়াৰ পাছত ডাবল ক্লিক কৰাৰ পাছত এনেকুৱা অপশ্যনছ বহুত আহি যাব। যেনেকৈ লগাব বিচাৰে এনেকৈ লগাব পাৰি। ইয়াৰ পৰা আনি কিনি এনেকৈ লগাই ল'ব। এনেকৈ লগাই কিনি প্লে' কৰি চালে ইয়াত এতিয়া অলপ বস্তুটো চেয়ামাৰকৈ আহি যাব আৰু নেক্সট পেজটো খুলি যাব। এনেকৈ ভিডিঅ' এডিটিং কৰা হয় এইটো এপছৰ পৰা। এইটো ভিডিঅ'টো এডিটিং কৰাৰ পাছত কেনেকৈ প্ৰডিউচ কৰে ইয়াত যিটো ইয়াত গেলেৰীৰ বটন দিয়া আছে এইটো ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পাছত ছেভ প্ৰজেক্ট লিখা আছে, ছেভ প্ৰডিউচ ভিডিঅ' লিখা আছে। প্ৰডিউচ ভিডিঅ'ত ক্লিক কৰি দিব। প্ৰডিউচ ভিডিঅ'ত ক্লিক কৰাৰ পাছত এইটো ইণ্টাৰফেচ আহিব। ছেভ টু গেলেৰী আৰু SD কাৰ্ড ডাইৰেক্ট ইউটিউবতো চেণ্ড কৰিব পাৰি। ইউটিউবতো ডাইৰেক্ট লগাব পাৰি। ইয়াত বহুত অপশ্যনছ আছে। শ্বেয়াৰ অন ফেচবুক, শ্বেয়াৰ অন ইউটিউবতো ডাইৰেক্ট লগাব পাৰি। কিন্তু আগতে যদি ইউটিউবত ডাইৰেক্ট লগাব নিবিচাৰে তেনেহ'লে আগতে ভিডিঅ'টো প্ৰডিউচ কৰি ল'ব গেলেৰীত। ইয়াত ফুল এইচডিৰ কাৰণে ইয়াত লক চিম্বল দিয়া আছে। ইয়াৰ কাৰণে পইচা পেইড কৰিব লাগে। HD 720 পিক্সেলৰ কাৰণে পইচা পেইড কৰিব নালাগে। ইয়াত প্ৰডিউচটোত ক্লিক কৰি দিব। প্ৰডিউচটো ক্লিক কৰি দিয়াৰ পাছত প্ৰিপেয়াৰিং হ'ব। প্ৰিপেয়াৰিং হোৱাৰ পাছত ভিডিঅ'টো প্ৰডিউচ হৈ যাব। প্ৰডিউচ কমপ্লিট হোৱাৰ পাছত কেনেকৈ ইউটিউবত ভিডিঅ'টো ঢালিব লাগে আৰু ইউটিউব থাম্বনেইল কেনেকৈ লগায় এইটো মই ভিডিঅ' দেখাই দিম। ভিডিঅ'টো চাই থাকিব। কমপ্লিট হোৱাৰ পাছত অ'কে কৰি দিব। আমাৰ ভিডিঅ' এতিয়া কমপ্লিট হ'ল সেইটো কাৰণে মই অ'কে কৰিম। এইটো মানে চাবৰ কাৰণে ৰেডি হৈ গ'ল। ভিডিঅ'টোৰ প্ৰডাক্ট কমপ্লিট হোৱাৰ পাছত ইউটিউবৰ যিটো এপছ আছে এইটো খুলি ল'ব। ইউটিউবৰ এপছটো খুলি কিনি ইয়াত য'ত এটা কেমেৰা লেখীয়া চিম্বল আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইয়াৰ পৰা এটা ভিডিঅ' আপলোড কৰি দিব। এইটো মই ক্লিক কৰি দিয়াৰ পাছত এইটো ভিডিঅ'টো ক্লিক কৰি দিয়াৰ পাছত ইয়াত ভিডিঅ'ৰ টাইটেল ডিছক্ৰিপশ্যনত কি লিখিব বিচাৰে এইটো লিখিব। লিখি লৈ কিনি ভিডিঅ'টো
ইয়াৰ টাইটেল আৰু ডিছক্ৰিপশ্যনত যিটো লিখিবলগীয়া আছে এইকেইটা লিখিখিনি ইয়াৰ যিটো তিনিটা বটন আছে ইয়াত ক্লিক কৰি দিওঁ। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ভিডিঅ'টো আপলোড হৈ গ'ল। এতিয়া ভিডিঅ'টো আপলোড হৈ আছে। ইয়াৰ থাম্বনেইলটো কেনেকৈ লগাব? এতিয়াতো ইয়াত একো থাম্বনেইল নাই। ইয়াৰ থাম্বনেইলটো কেনেকৈ লগাব? এতিয়া ভিডিঅ' আপলোড হৈ আছে। ইয়াৰ থাম্বনেইল লগাবলৈ হ'লে আকৌ এপছ এটা ডাউনলোড কৰিব লাগিব। এপছটো প্লে ষ্ট'ৰত এভেইলেবল আছে। এই এপছটো ডাউনলোড কৰি ল'ব। YT ষ্টুডিঅ' বুলি এটা এপছ আছে। মই থাম্বনেইল কেনেকৈ লগাই এইটো দেখাই। থাম্বনেইলটো লগাবৰ কাৰণে ইয়াত যিটো YT ষ্টুডিঅ' বুলি লিখা আছে এইটো ক্লিক কৰি কিনি এইটো ভিডিঅ'টো আপলোড হৈ আছে। আমি ইয়াত থাম্বনেইলটো লগাই দিম। এইটো YT ষ্টুডিঅ'ৰ পৰা থাম্বনেইলটো লগাই দিম। YT ষ্টুডিঅ'টো খোলাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ এইটো হৈছে HD ইউটিউব। কেনেকৈ HD ইউটিউব আপলোড কৰা হয়। HD ইউটিউব থাম্বনেইল মোবাইলৰ পৰা কেনেকৈ বনোৱা হয়। ইয়াত আকৌ ইয়াৰ যিটো ইয়াত চিম্বল এটা আছে পেঞ্চিলৰ লিখীয়া, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি কিনি এডিট থাম্বনেইল লিখা আছে। থাম্বনেইলত ক্লিক কৰি দিব। তাৰপিছত কাষ্টম থাম্বনেইল য'ত লিখা আছে এইটো ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত মই যিটো থাম্বনেইল ক্ৰিয়েট কৰিছিলোঁ এইটো থাম্বনেইলটো ইয়াত ছেট কৰি দিছোঁ। লগাই কিনি ছিলেক্ট কৰি দিম। ছিলেক্ট কৰি ইয়াত ছেভ বটনত ক্লিক কৰি দিব লাগে। ছেভ বটনত ক্লিক কৰি দিয়াৰ পাছত 10-15 ছেকেণ্ডৰ পাছত ছেভ হৈ যাব। মোবাইলৰ থাম্বনেইলটো এতিয়া ছেভ হৈ গ'ল। ইফালে ভিডিঅ' আপলোড হৈ আছে আৰু ইয়াত থাম্বনেইলটো ছেটিং হৈ গ'ল। আজিলৈ ভিডিঅ'টো মানে যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰে এইটো মই ভিডিঅ' ঢালিছোঁ। ডিছক্ৰিপশ্যনত গৈ কিনি এইটো ভিডিঅ' চাব। ধন্যবাদ।